নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পুলকেশ ব্লগলৈ। আজি এটা বিশেষ ঠাইত আহিছোঁ, বিশেষ কামৰ বাবে। এখন ফিল্মৰ অডিশ্যন দিবলৈ আহিছোঁ জ্যোতি চিত্ৰবনত। এয়া চাওক, আপোনালোক মই সকলোখিনি দেখাম জ্যোতি চিত্ৰবনৰ ভিতৰ ভাগ কেনেকুৱা। আৰু অডিশ্যন দিবলৈ বোলে ইয়াত চাইন কৰিব লাগিব, খুৰাই কৈছে। ৭২টা হ'লে নেকি? এজ চাংচাৰী এইখন ফিল্ম মাৰ কপালত তেজ, A.K. ৰয় বাবাদা ডিৰেক্টৰ। ধুনীয়া আহকচোন বাৰু, ভিতৰলৈ যাওঁ। এই ভৱেশ দা এই কথা পাতি আছে কিবা। এয়া জ্যোতি চিত্ৰবনৰ ভিতৰ চৰা। আজি ফাৰ্ষ্ট টাইম আহি পালোঁ ইয়াত। অডিশ্যন ফৰ KA প্ৰডাকশ্যন প্ৰেজেণ্ট মাৰ কপালত তেজ। কি হয় চাই লওঁ দি পেলাই, নে কি কয়? পোৱা নোপোৱা বেলেগ কথা, অভিজ্ঞতাটো মেইন। ধুনীয়া এখন বাগিচা দেখা পাইছোঁ ৰ'ব। এয়া মজা। আমাৰ মাল দুটাই বেছি, এইটো কথা চাইন কৰি আছে। ইমান দেৰিকে হ'ল কি লেখছে তই? ঐ পুৰা বেগ চেগ লৈ ক'ৰবাত যাবা আনপাই। অডিশ্যনৰ আৰম্ভণি হৈ গ'ল, মানে নিয়ম নীতিখিনি কৰিলে আৰু যি ক'ব লাগে, কি চিনেমা কোনে লিখিছে, কি কৰিছে, সেইখিনি নিয়ম নীতি কৰি আৰ্টিষ্ট কেইজনক কেণ্ডিডেটৰ লগত চিনাকি কৰাই দিলে। এতিয়া ষ্টাৰ্ট হ'ব। মোৰ নাম বহুত দেৰিকৈ আছে, 73 আপোনালোকে দেখিছে। দেখাই যাম, সকলোখিনি চাই যাব। আৰু অডিশ্যন চলি আছে। আপোনালোকতো দেখালোৱে এটা মই ক্লিপ, তেনেকৈ লৈ আছে। মানে স্ক্ৰিপ্টটো চাব দিয়া নাই, এক্টিং কৰিব লাগিব আৰু নিজেই। বহি আছোঁ ইয়াতে, এই ৰুমটোত অডিশ্যন ল'ব। আৰ্টিষ্টবিলাক আহিছে অডিশ্যন ল'বলৈ, বহি আছে। দেখুৱাম আপোনালোকক গোটেইখিনি। আৰু ইয়াত আমাৰ চমুহঁতে স্ক্ৰিপ্ট চাই আছে, কিবা স্ক্ৰিপ্ট দিছে চাওঁ। স্ক্ৰিপ্ট চাই থকা নাই, বিলাই আছোঁ। স্ক্ৰিপ্ট বিলাই আছা নেকি তই? স্ক্ৰিপ্ট বিলাই আছোঁ, দি আছোঁ। তই অডিশ্যন দিবিনে নাই? অডিশ্যন দিম। দিবি বা বোলে সঞ্জু কি পঢ়ি আছা? এই স্ক্ৰিপ্ট চাই আছোঁ। হিৰোৰ কেৰেক্টাৰ চাই আছা? নাই আমি চাইছোঁ। আৰু এইফালে কি কেৰেক্টাৰ আছে? হিৰইন আছে, সৰু ল'ৰা এটাৰ আছে, আৰু হিৰইন বহুত দেখোন। হিৰইন আৰু আছে কিবা কিবি ভিলেইন চিলেইন কিবা কিবি স্ক্ৰিপ্টখিনি দিয়া নাই বাৰু। এই ইয়াতে লাইন পাতি বহি আছে সকলোবোৰ। এইয়া এইবিলাক চব কেণ্ডিডেট, আমিও ইয়াতে বহি আছোঁ। দেখুৱাই যাম সকলোবিলাক, ওপৰলৈকে যাম, দেখুৱাম ৰ'ব জ্যোতি চিত্ৰবনৰ কেনেকুৱা কি আছে, ক'ত ঘৰ আছে, ক'ত শ্বুটিং কৰে। বেলেগ তলা লগাই থৈ দিছে বাৰু। এতিয়া কোনটো কেনেকুৱা হলত শ্বুটিং কৰে, ষ্টুডিঅ' টাইপৰ, সেইবিলাক দেখাবলৈ চেষ্টা কৰিম। ওপৰফালেও আছে ধুনীয়া ঠাই, তাত দেখাই দিম আৰু নে কি কয়?
অডিশ্যন কেনেকৈ লয়, কেনেকৈ কি কৰে দেখাবলৈ চেষ্টা কৰিম। চাই যাব ভিডিঅ'টো। আৰু যদি নতুনকৈ কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব। স্ক্ৰিপ্টটো প্ৰেক্টিছ কৰিবৰ কাৰণে ওপৰত উঠি আছোঁ। ইয়াত চিৰি, এই ইয়াত অডিশ্যন হৈ আছে, এইবিলাক মানুহ বহি আছে। মই উঠি আছোঁ ওপৰত। আমাৰ সঞ্জু আগতে আহি ৰেডি স্ক্ৰিপ্ট চাই আছে। পাৰিছেনে নাই? পাৰিছোঁ, অলপ চাই আছোঁ, হা চেষ্টা কৰিছোঁ। এইবিলাক ধুনীয়া পৰিৱেশ জ্যোতিচিত্ৰ বনৰ। এইটো যে ঘৰ দেখিছে আপোনালোকে, ইয়াত তাৰমানে ৰেকৰ্ডিংবিলাক হয়। যিবিলাক ৰেকৰ্ডিং বা ডাবিং কৰিব লাগে সেইবিলাক ইয়াতে হয়। আৰু এইবিলাক সেইবিলাক ষ্টুডিঅ' টাইপৰ, ইয়াত শ্বুটিংবিলাক হয়। এইটো এটা আছে শ্বুটিং কৰা ঘৰ, এইটো এটা আছে, এনেকৈ বহুত আছে। এইফালে আজি কিবা বন্ধ আছে, ছানডে কাৰণে নেকি। বেলেগ কেতিয়াবা আহিলে ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম দিয়ক। আজি বন্ধ আছে, ছানডে যে। তো বলক এতিয়া অডিশ্যনলৈ যাওঁ। অডিশ্যন ৰুমত কি হৈছে চাওঁ, বলক বলক বলক। এইবাৰ তোৰ পাল আছে, কেনেকুৱা ফিলিংছ? ভয় ভয় লাগছে? বেছি মস্ত হৈছেনে নাই? মস্ত ডাইলগটো হ'ব বাৰু, কি বা কৰিব পাৰোঁ সেইটো নাজানো। বিশ্বাস কৰিব পাৰিম কিবা অলপ। বঢ়িয়া। এনে আচ্ছা, তুমি খাওঁ। আহি কিনে কেনেকুৱা লাগছে? ভাল লাগছে ন? ভাল লাগিছে। কিবা এটা শিকিব পাৰি ন? বহুত শিকিব পাৰি, বহুত কিবা নজনা শিকিব পাৰি, নজনা মানুহ লগ কৰিব পাৰি। ছাৰহঁতক লগ পাইছোঁ, শুনিব ছাৰক লগ পাইছোঁ, হিৰণ্য ছাৰক লগ পাইছোঁ, বহুত ভাল লাগিছে। যে বঢ়িয়া, ভালকৈ কৰিবা। চাওঁ কি হয়। বঢ়িয়া। থেংক ইউ। যদি তাৰ নাৰ্ছিং হোমত মৃত্যু হয় সেইটো ভাল কথা। আৰু যদি কেনেকুৱা তাৰ পৰা বাচি আহিব লগা হয় নহয়, কৈছোঁ নহয় মাৰি পেলাম তাক। আৰে শুনা না, মাটি পোৱা নহয়, ভুলে লগৰে অডিশ্যন দি দিলোঁ। চিটুৱেশ্যন এটা দিছিলে কিবা এটা সৰুকৈ, মানে ছোৱালী এজনীক ভাল পাওঁ, তাইৰ ঘৰৰ মানুহে মোৰ লগত তাইক বিয়া নিদিয়ে, তাইৰ বিয়া হৈ যাব, সেই সময়ত মোৰ ৰিয়েকশ্যনটো কি হ'ব তেনেকুৱাকৈ অকণমান কৰিব দিছিলে। কি হয় দেখা যাব পিছত বাৰু। ভুল লাগিছে অকণমান, 4-5জন ডাঙৰ ডাঙৰ মানুহ বহি থাকিলে আৰু নাৰ্ভাছ ফিল হৈ যায়তো। তো কৰিলোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ অডিশ্যন কেনেদৰে দিয়ে। মানে মেইনলি ভয় কৰিব নালাগে, ভয় কৰিলে মিষ্টেক হয় ফাইনেল। তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব। আগলৈকে ভাল ভাল ভিডিঅ' পাই থাকিব। বাই বাই। আৰু এতিয়া ঘৰলৈ যাম, ইয়াত চাত খাম অকণমান, চাত খাই বাই বাই।